Well, yes, তুমি কেতিয়াও তাইক পাহৰিব নোৱাৰা বিকজ তুমি তাইক ভাল পাইছিলা অকল ভাল পোৱা বুলিয়ে নহয় জীৱনত যোন মানুহে আমি লগ নাপাওঁ যাৰ লগত আমাৰ অকণমান দীঘলীয়া এটা কানেকশ্যন থাকে তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু যেতিয়া কানেকশ্যনটি মৰমৰ হয় তেতিয়াতো ডেফিনেটলি পাহৰিব নোৱাৰোঁ ৰাইট চ' বাট দেট ডাজন্ট মিন যে লাইফটো আগুৱাই নাযাব ইউ কেনট ষ্টপ ইয়ৰ চেল্ফ লাইফ গোজ অন লাইফ মুভছ আহেড চ' আপুনি মুভ অন কৰিব লাগিব জীৱনত বহুত মানুহ লগ পাব এতিয়া পঢ়ি আছে চাকৰি কৰিব চাকৰিৰ দিনত আৰু মানুহ লগ পাব so with time things will fade away well memories will never fade away but things will fade away so give yourself some time you will overcome it and যিমান পাৰা নিজকে অকলে নাৰাখিবা তেতিয়া বেছি এইবোৰ কথা মনলৈ আহি থাকিব keep yourself busy কিবা নহয় কিবা কামত engaged হৈ থাকিবা যাতে অকলশৰে তুমি তাইৰ কথা ভাবি থাকিব নালাগে and to all those people out there যাৰ খুব বেছি কষ্ট হৈ আছে যিয়ে পাহৰিব পৰা নাই অকলশৰে থাকিলে কিন্তু সদায় মনত পৰি থাকিব সো নিজকে এংগেজ ৰাখক হ্যাপি ৰাখক গান শুনক ফূৰ্তি কৰক আৰু মই সদায় কওঁ প্লিজ ফুৰিবলৈ যাওক কাৰণ যেতিয়া আপুনি ফুৰিবলৈ যাব নহয় মাইণ্ডটো ৰিফ্ৰেছ হৈ যায় খুলি যায় সো প্লিজ ফুৰিব যাওক এটলিষ্ট বছৰত দুটা ট্ৰিপ কৰক সৰু সুৰা ট্ৰিপ ফ্ৰেণ্ডৰ লগত ফেমিলিৰ লগত বাট ফুৰিবলৈ যাওক you will feel really really good